তো হাই আৰু নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আন এটি ব্লগলৈ আমি গৈ আছোঁ আজি অল্ড দীঘা বৰ্তমান বাজিল 7টা তো আপোনালোকক অল্ড দীঘা দেখাম আজি বহুত ধৰণৰ মাছ দেখাম মাছ দেখাম আৰু বহুত কিবা কিবি দেখাম তো বলক গাইজ এওঁৰা চিনি পাই পণ্ডিত বৰ্মন এওঁৰাই আপোনাৰ পানীৰ তলত আলু বিচৰা মানুহ হৈছে পানীৰ তলত আলু বিচৰে পানীৰ তলত আলু বিচৰে এটা বহুত ডাঙৰ কথা এইটো আপোনালোকক শ্বেয়াৰ কৰিব নোৱাৰোঁ এইটো কথা আমাৰ মাজৰ ভিতৰতে থাকিব কথাখিনি আজি ক'ত যাবি অল্ড দীঘা এই আৰু এইচতে যাব লাগিব এইফালে নহয় অল্ড দীঘা যাবি তো যাওঁতো মাছ খাবি না কেঁকৰা মাছ খাবি না নাই আৰু কৰা মাছ কি অক্টোপাছ ঐ তিমি মাছো খাব বংগোপসাগৰত গৈ তিমি মাছ নাপায় তিমি মাছ নাই ডলফিন খাম পালি ডলফিন হ'লে ডুব মাৰি আমি যি বিচাৰা তাতে শাকত তোৱাই আছে বস্তুবিলাক তই যি বিচাৰা সেয়া খাই তো আমি বহুত ফাল্টু কৰিলোঁ এতিয়া আপোনাৰ আমাৰ টুকটুক ৰখি আছে টুকটুকত যাম এই বৰষুণ জাগে আমাক বহুত খাই পেলাইছে ৰাতি মাৰি আছে ৰাতিপুৱাৰ পৰাই বৰষুণ ইটালৈকে বৰষুণ এই আহে এই যায় তাৰমানে সাগৰটো ইচালে সেইকাৰণে বৰষুণটো হয়তো আহি থাকে বেলেগ বেলেগ কথা দিওঁ ইয়াতে হোটেলত আমাৰ ল'ৰাকেইটামান আছে লগৰ ল'ৰা তো আজি লগৰ ল'ৰাকেইটা ফোন কৰিছিলে হোটেল চিনি পোৱা নাই দীঘা যায় সেইকাৰণে আমাৰ ল'ৰাকেইটা চাহ খাই আছোঁ বহুত খাৱাই নাই আহাৰ পৰা চাহ প্ৰায় খাৱাই নাই দিয়ক এই কাপ প্ৰথম চকলেট ভাই তুমি আমি ইয়াতে অলপ বিজি আছে অলপমান চাহখিনি খাই লওঁ তো আজি অল্ড দীঘা দেখাই আছোঁ আপোনালোকক মাছ খাব চেষ্টা কৰিম খাব ভাল নালাগে বহুত লেতেৰা জেগা তো কেঁকোৰা খাম কেঁকোৰা ফাইনেলি আমি আহি পালোঁ অল্ড দীঘা এইখন অল্ড দীঘা চাই লওক পাছ চাই লওক আপোনালোক কথা দেখাই দিয়ক এই ৰাসৰ নিচিনা মানুহ আছে চাই লওক এয়া অল্ড দীঘা অল্ড দীঘা চাওক মানুহ চাওক নাই দেখিছেনে গোটেই মানুহ এইখন হ'ল অল্ড দীঘা ৰাতিৰ ভিউ চাওক ৰাতিৰ এইফালে সাগৰ এইটো চাই লওক এইফালে পানী আহিছে চাই লওক আমার কোন দিকে বসাবো দিয়া অন্তত বসাও একবার বসাও হালকা হালকা ফুদিয়ে বাজা এ বলবো जी सब ये ना दीदी कैसे ऐसे ये हमारा कितना था या हमारा ना अरे बस या बदला साथ में हमारा ऐसे नहीं होगा नूरू बोले जब होगा দীঘাত আহিছোঁ তাতে মাছ ভাজা খাব লাগিব সাগৰীয় মাছ এইবিলাক সাগৰীয় মাছ চাই লওক তো আমি খাম এই পিছ 50 টকা भाई थोड़ा कम मिलेगा ये वाला कितना क्या है ये चिकन मछली है एक पीस का 50 रुपया रुको আমাৰ খাওয়া লোৱা হৈ গ'ল এতিয়া যাব লাগে ৰুম তো ডাইৰেক্ট আপোনালোকক ৰুমত লক কৰি আছোঁ বলক ফাইনেলি আমি আহি পালোঁ ৰুম তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু সাবস্ক্রাইব কৰি দিব আজিলৈ ধন্যবাদ।